অপশ্যন চেইনটো কি, তাতে ITM, ATM এণ্ড OTM কি হয় সেইখিনি বুজো ব'লা। চ' গাইজ নিফটিৰ যদি অপশ্যন চেইনটো আমি খুলি লওঁ, অ'কে। চ' এইটো অপশ্যন চেইন দেখিব পাইছা। ট্ৰেড যেতিয়া ল'বা তেতিয়া কল এণ্ড পুট বাই কৰিব লাগে, ঠিক আছে। মাৰ্কেট ওপৰত গ'লে কল এণ্ড তলত আহিলে পুট। তো ইয়াতে চোৱা কলছ য়েল্ল' কালাৰ অলপ অৰেঞ্জ কালাৰ এইটো যোনটো, এইটোত কল আছে আৰু এইপিনে বেঙুনীয়া কালাৰত পুটছ বুলি লিখা আছে। মানে ৰাইট ছাইডত পুট প্ৰাইচ আৰু লেফ্ট ছাইডত কল প্ৰাইচ আছে। চ' ইয়াতে হৈ গ'ল এতিয়া যোনটো 25,495 মানে গ্ৰীণ কালাৰকৈ বক্স এটাত এইটো লিখা হৈছে দেখিছা। তাৰ ওপৰৰ ফালে যদি চাব যাওঁ, ওপৰৰ যোনকেইটা প্ৰাইচ আছে 108, তাৰপিছত 144, 183, এইকেইটা যোনকেইটা প্ৰাইচ আছে কল ছাইডত, এইকেইটা হয় ইন দা মানি, ঠিক আছে। এইকেইটা ইন দা মানি হয়, ITM মানে ইন দা মানি, ঠিক আছে। চেম পুট ছাইডত যদি চাব যাওঁ, তলৰ ফালে যোনকেইটা বেছি দেখা পাইছা 73, এইপিনে তোমাৰ 100, 132, 169, এইকেইটা যোনকেইটা প্ৰাইচ দেখিছা, এইকেইটা হৈ গ'ল পুটৰ কাৰণে ইন দা মানি, ঠিক আছে, ITM মানে। তাৰপিছত আহি গ'ল OTM কি, OTM হৈ গ'ল যোনকেইটা দেখিছা কল ছাইডত তোমাৰ কল ছাইডত তোমাৰ এইকেইটা আছে 54, তাৰপিছত 37, 24, এইপিনে যিমানখিনি আছে কম কম একদম দেখিছা 4, 5, 6 এনেকৈ 3, 2, এইবিলাক হৈ গ'ল OTM। OTM মিনছ আউট অফ দ্য মানি। আৰু পুট ছাইডৰ কাৰণে ওপৰৰখিনি OTM হয়, ঠিক আছে। এইখিনি চোৱা 3, 4, 5 এনেকৈ বহুত কম কম যোনকেইটা টকা দেখিছা, 10 টকা এইবোৰ 19 টকা, 8 টকা, এইবোৰ হৈ গ'ল OTM পুট ছাইডৰ কাৰণে। চ' এটাই মনত ৰাখিবা, কল ছাইডৰ কাৰণে তলৰকেইটা হৈ গ'ল OTM আৰু পুট ছাইডৰ কাৰণে ওপৰৰকেইটা OTM, ঠিক আছে। দেন ATM কি বস্তু, ATM হ'ল এট দ্য মানি, অৰ্থাৎ যোনটো ষ্ট্ৰাইক প্ৰাইচ চলি থাকিব তাত যোনটো এড হ'ব মানিটো, মানে কল ছাইডৰ কাৰণে এই 80টো হৈ গ'ল এট দ্য মানি, ঠিক আছে। এই 80টো এট দ্য মানি আৰু পুট ছাইডৰ কাৰণে 51টো এট দ্য মানি হয়, এইটো 51 মানে ই এড হ'ব, এতিয়ালৈকে হোৱা নাই বাট এড হ'ব। চ' এইটো হয় এট দ্য মানি, ঠিক আছে। চ' ইয়াতে যদি চাব যাওঁ বেষ্ট ট্ৰেড ক'ত ল'ব পাৰি, ক'ত ল'লে বেছি ভাল হ'ব, কাৰণ ইমানবোৰ প্ৰিমিয়াম আছে। তো তাৰ মাজতো এনেকুৱা থাকিব ন যে এইটো প্ৰিমিয়াম ল'লে বেছি ভাল প্ৰফিট পাম বা এইটো হ'লে বেছি হ'ব। চ' সদায় ITMত ট্ৰেড কৰিবলৈ চাবা, ইন দা মানি মানে, ঠিক আছে। যোনটো নেকি হৈ গ'ল 109, এইটো কল ছাইডৰ কাৰণে এইকেইটা ইন দা মানি হয়। চ' এইকেইটা ইন দা মানি আৰু পুট ছাইডৰ কাৰণে হৈ গ'ল তোমাৰ এইকেইটা ইন দা মানি, ঠিক আছে। এয়া ইন দা মানি হয়। চ' সদায় ইন দা মানি ট্ৰেড ল'লে তোমাৰ ট্ৰেডটো একদম ছেফেষ্ট ট্ৰেড হয়। আৰু আউট অফ দ্য মানি যোনবোৰ কম কম টকা দেখা পাইছা, এইবিলাক 4, 5, 6 এনেকুৱা বহুত কম টকা, এইবোৰৰ ট্ৰেড নল'বা মানে, ঠিক আছে। এইবোৰ এভইড কৰিবা মানে, এইবোৰৰ ট্ৰেড ল'লে তুমি লছ খাবা, কাৰণ ইয়াতে থিতাৰিকে বহুত বেছি হয়। চ' মেইনলি তুমি ফ'কাছ কৰিবা যে ইন দা মানি ট্ৰেড লোৱাটো, আৰু ইন দা মানিত যদি ল'ব পৰা নাই দেন এট দা মানিটো ট্ৰেড ল'বাই মানে। এইটো এট দা মানি হৈ গ'ল, পুটৰ কাৰণে এইটো, কলৰ কাৰণে এইটো, উল্টাটো আৰু, অ'কে। আৰু কিবা যদি কনফিউজিং থাকে ইয়াতে তেনেহ'লে জনাবা, কমেণ্ট কৰি পেলাই বা মেছেজত জনাব পাৰা। ইমানখিনি আছিলে আজি, বৰ ইজিলি এইটো কি হয় বুজাই দিছোঁ। আৰু এটা কথা থাকি গ'ল, কথাটো হ'ল যে এই ওপৰত যোনবোৰ ডেট দেখিছা, এইবোৰ 20, 27, 3, এইবোৰ যোনবোৰ ডেট দেখিছা এইবোৰ হ'ল এক্সপায়াৰী, ঠিক আছে। মানে ইয়াতে এক্সপায়াৰী ডেটটো ওপৰতে এনেকৈ আহি থাকে। তো এক্সপায়াৰী দিনা গৈ পেলাই প্ৰিমিয়ামবোৰ 0 হৈ যায় যদি সেইটো ষ্ট্ৰাইক প্ৰাইচলৈকে গৈ নাপায়, ঠিক আছে, মাৰ্কেট। চ' সেইটো ধ্যান দিবা, এক্সপায়াৰী এইবোৰ এক্সপায়াৰী হয়। চ' সেইটো আৰু পিনে OI ডাটা, OI কল ৰাইটাৰ আৰু পুট ৰাইটাৰ হয়।